Hello everyone, মই জ্যোতি শিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো পুনৰ এটা নতুন ভিডিও। আজি এই ভিডিওটোত মই কোনো ধৰণৰ লজিক এণ্ড ফিলসফিৰ টপিক লৈ অহা নাই বা কোনো ধৰণৰ কোৱেশ্চন এনসাৰ ডিসকাশনৰ বাবে আজি এই ভিডিওটো মই লৈ অহা নাই। আজি এই ভিডিওটোত মই আপোনালোকক দেখুৱাম যে মই আজৰি সময়ত কি কৰি থাকো বা কেনে ধৰণৰ কাম কৰো বা কি কৰি মই ভাল পাওঁ মোৰ আজৰি সময়ছোৱা। গতিকে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিওটো সকলোৱে শেষলৈকে চাব। এইজোপা হৈছে বিহ জলকীয়াৰ গছ আৰু যেহেতু আমাৰ ঘৰত তলত অলপ খেতি কৰাৰ বাবে ঠাইৰ অভাৱ সেয়ে দেউতা আৰু মই মিলি ওপৰত এনেদৰে অলপমান ঠাই উলিয়াই লৈছো। ঠাই উলিয়াই এনেদৰে টিউপাল এখনত অলপমান মাটি আৰু তাৰ লগতে গোবৰ মিক্স কৰি এনেদৰে তাতে গছপুলিটো ৰোৱা হৈছিলে আৰু ইয়াতে এতিয়া ফল ধৰিছে। বিজলকীয়া দুটা লাগি আছে আৰু যিসকলৰ ঘৰত খেতিৰ বাবে মাটিৰ অভাৱ তেওঁলোকে এনেদৰে কৰিব পাৰে। আৰু ইয়াতে আমি গছপুলিটোত খাদ্য সামগ্ৰী যি শাক পাচলিৰ পেলনীয়া অংশ সেইখিনি দিছো। পিয়াজৰ বাকলি, আলুৰ বাকলি বা বিভিন্ন ধৰণৰ পাচলিৰ বাকলিসমূহ আমি ইয়াত দিওঁ আৰু সুন্দৰকৈ বাঢ়িছে। দেখিছে আপোনালোকে নিশ্চয়। বৰ বিশেষ জেগাও লোৱা নাই, খুব কম ঠাইতে এইখিনি কৰা হৈছে। আপোনালোকেও কৰি চাব পাৰে। এতিয়া আনিজোপা গছ আপোনালোকক দেখুৱাইছো জলকীয়াৰে জাত এটা। দেখিছেনে চিমেণ্টৰ বেগত কিদৰে কৰা হৈছে। বৰ বেছি ঠাই আগুৰা নাই, চিমেণ্টৰ বেগত মাটি অলপ আৰু তাতে গোবৰ মিক্স কৰি কৰা হৈছে। কেৱল গোবৰ সাৰৰ ওপৰত নিৰ্ভৰ কৰি হোৱা গছ এয়া। আৰু জলকীয়াবিধৰ জাতটো কি মই নাজানো, আপোনালোকে জনাব কমেণ্ট কৰি। এয়া দেখিছেনে সুন্দৰকৈ এনেদৰে লাগি আছে। ভাল লাগে যেতিয়া কষ্টবোৰে ফল দিয়ে। কৰি চাব পাৰে এনেদৰে আপোনালোকেও। ঠাইৰ অভাৱ বুলি নকৰাকৈ নাথাকিব। যদি ইচ্ছা কৰে এনেবোৰ কাম কৰি আপোনালোকেও চাব পাৰে। এইজোপা হৈছে বিলাহীৰ গছ। ইয়াতে দেখিছে আপোনালোকে বিলাহী গছজোপা বাঢ়িছে আৰু এয়া ফুলিছে। 2 দিনতে ফল দিব। খুব কম ঠাইতে এইখিনি কৰা হৈছে। আপোনালোকে এনেদৰে মাছৰ কাৰ্টুন ইউজ কৰি কৰিব পাৰিব। আৰু কেৱল মাছৰ কাৰ্টুনতেই যে কৰিব পাৰি তেনেকুৱাও নহয়, বিভিন্ন ধৰণৰ আপোনালোকে এটা পুৰণা বাল্টি লৈ বাল্টিটোৰ ভিতৰত যদি আপোনালোকে সৰু সৰু ফুটা কৰি লয় তেতিয়া আপোনালোকে তাতো মাটি দি পেলাই গছপুলি ৰোপণ কৰি এনেদৰে লগাই চাব পাৰে। এয়া আন কেইজোপামান গছ বগাই যোৱা যিখিনি গছ আছে, ৰঙালাও হওক, জাতিলাও হওক বা কোমোৰা গছেই হওক বা আপোনাৰ ভোল গছ হওক বা তেনেকুৱা ধৰণৰ যিবিলাক গছ লতা জাতীয় বগাই যায় তেনেধৰণৰ গছবিলাকৰ বাবে মই চাঙৰ ব্যৱস্থা কৰা নাই। কিন্তু তাৰ ঠাইত মই বেলেগ এটা বস্তু কৰি চাইছো। এনেদৰে অলপমান ৰছী আছিলে কাপোৰৰ, সেই ৰছীখিনি মই এনেদৰে গাঁঠি লৈ পেলাই মই বগাবলৈ সুবিধা কৰি দিছো। আৰু যেতিয়া এইখিনি বগাই হোৱাৰ পাছত লাহে লাহে বগাইছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে বগাইছে। আৰু বগোৱাৰ পাছত মই ইহঁতক ফুটালে দি দিম, এই পোষ্টকেইটালে দি দিম, পকা পোষ্টকেইটাত বগাব। আৰু পোষ্টকেইটাত বগালে যথেষ্ট জেগা পাব। তাৰ পাছত অলপ দিনৰ পাছত সিহঁতি ফল ধৰা আৰম্ভ কৰিব। এয়া দেখিছেনে সুন্দৰকৈ বগাইছে। কৰি চাব পাৰে এনেদৰে আপোনালোকে যদি স্পেচ আছে এনেকুৱা ধৰণৰ ঘৰত। মাটিৰ অভাৱ বুলি আমি খেতি নকৰাকৈ থাকিব নোৱাৰো নহয় অসমীয়া মানুহ যেতিয়া। এনেদৰে কৰিব লাগিব। এইজোপা হৈছে কণবিলাহী গছ, ফুলি আছে আৰু এইফালে ফুলি আছে আৰু এইফালে কিন্তু পুৰা লাগি আছে। দেখিছেনে পকাখিনি মই কালি ছিঙি লৈ গলো, গতিকে এয়া কেঁচাখিনিহে লাগি আছে। কিন্তু ধুনীয়াকৈ লাগিছে, দেখি ভাল লাগিছে। আচলতে এনেদৰে কৰিবলৈ পালে বৰ ভাল লাগে মনটো। আজৰি পৰৰ কাম এইখিনি। আপোনালোকেও কৰি চাবচোন। যদিহে খেতিৰ বাবে ঘৰত ঠাইৰ অভাৱ তেনেহ'লে এনেদৰে অলপমান জেগা য'তে ত'তে উলিয়াব পাৰিব আপোনালোকে। কেৱল যে চাট হ'লে আপোনালোকে উলিয়াব পাৰিব তেনেকুৱাটো নহয়। আপোনালোকে
যিকোনো এটা কৰ্নাৰত আপোনালোকে বাল্টি এটাতে অলপমান মাটি দি বাল্টিটোৰ চাইডেদি সৰু সৰু ফুটা কৰি তাতে গোবৰ মাটি অলপমান ভৰাই তাতে পুলিটো ৰোপণ কৰি যদি ৰেগুলাৰ আপোনালোকে যদি যত্ন লয় তেনেহ'লে নিশ্চয় তাৰ পৰাও আপোনালোকে ফল পাব। কৰি চাব, মই দেখুৱাই আছোঁ মই কেনেদৰে কৰি থাকোঁ আজৰি পৰত। মই আপোনালোকক যিদৰে কৈছিলোঁ যে সূতাটোলৈ বগাই যাব লাহেকৈ, মই যিখিনি প্লেনিং কৰি আছোঁ সেই মৰ্মে চাওকচোন ইমান ধুনীয়াকৈ বগাইছে ওপৰলৈ, আৰু বগাই গৈ এইয়া ওপৰত ফল ধৰিছে। নাজানো আৰু কিমান দিনৰ পাছত এইখিনি পূৰত হয়, তথাপিও দেখি ভাল লাগিছে যে এইদৰে কৰিব বিচাৰিছোঁ সেইমতেই গৈ আছে। কষ্টবোৰ সাৰ্থক হয় এনেহ'লে। কৰি চাব পাৰে আপোনালোকেও, বগাবলৈ অলপমান সুবিধা কৰি দিলে চাং নহ'লেও কথা নাই, এনেদৰেই আপোনালোকে কৰিব পাৰিব, মনটোহে আচল। এইজোপা এজোপা বেলেগ জাতৰ জলকীয়া গছ দেখাইছোঁ আপোনালোকক। দেখিছে কিদৰে লাগি আছে। নেক্সট এজোপা হৈছে কণ বিলাহী গছ। আচলতে বিলাহী কাৰণে বগাবলৈ অলপ সুবিধা কৰি দিব লাগিছিলে, কিন্তু নাই, কৰিব পৰা নাই কাৰণে ফেঞ্চিঙতে দি দিলোঁ। ফেঞ্চিঙত দি দিলত ইমান ধুনীয়াকৈ হৈছে। পানী পোৱাৰ বাবে অলপমান লেৰেলিছে পাতবোৰ, কিন্তু বেছি ঠাই লোৱা নাই, আপোনালোকে দেখিছে খুব কম ঠাইতে সুন্দৰকৈ লাগি আছে। কৰি চাব পাৰে কেতিয়াবা। এইজোপা বাৰীৰ চুকৰ নেমু। এইজোপা অৱশ্যে মই কৰা নাই, দেউতাই কৰিছে। এইজোপা নেমু খালি এটা বিশেষ কথা আছে এইজোপাৰ লগত ৰিলেটেড, যে দেউতাই এইজোপা ডাল কাটিং কৰি পেলাই কৰিছিলে, সেইকাৰণে বহুত চাপৰতে লাগিছে। নিশ্চয় ধৰিব পাৰিছে, দেউতাৰ খুব মানে ভাল পায় দেউতাই এইবিলাক কৰি, আৰু লগতে দেউতাক দেখি 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 মোৰো মানে এইবোৰৰ প্ৰতি পূৰা ইণ্টাৰেষ্ট আহি গৈছে। আজি এই গছজোপা মই নেদেখুৱাওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু পটককৈ চকু পৰিলে যে এটা বিশেষ দৃশ্য দেখা পালোঁ। এইজোপা হৈছে মধুৰি গছ, আৰু ইয়াৰ বিশেষ কাৰণটো হৈছে গছজোপা দেখুওৱা যে ইয়াৰ চাপৰতে ইমান ফল লাগিছে। গতিকে সেইখিনি দেখুৱাবলৈ মোৰ খুব মন গ'ল আপোনালোকক, গতিকে দেখুৱাই দিছোঁ। চাওকচোন চাপৰতে ফল ধৰিছে, আৰু যিখিনি ফল মূলৰ গছত চাপৰতে ফল ধৰে মই খুব ভাল পাওঁ, চায়ো ভাল পাওঁ, আৰু সৰু ল'ৰা ছোৱালীয়ে যাতে চাপৰতে ছিঙিব পাৰে তেনেকুৱা ধৰণৰ গছবোৰ খুব ৰুব মন যায় মোৰ, সেয়েহে আপোনালোকক দেখুৱালোঁ। এনেকুৱা ফল মূলৰ গছ অলপমান সকলোৱে ৰখাটো উচিত, কাৰণ ফল মূলটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। আচলতে আৰু বহুতখিনি পাচলি খেতি দেখাবলগীয়া হৈ আছে, কিন্তু সেইখিনি আচলতে ফল ফুল ধৰা নাই কাৰণে মই দেখুৱাব বিচৰা নাই। কাৰণ যেতিয়া ফুল লাগি থাকে বা ফল লাগি থাকে তেতিয়া আমি খুব ভাল পাওঁ, দেখি পেলাই খুব ভাল পাওঁ, বা আমাৰ কষ্টখিনি সাৰ্থক হোৱা যেন অনুভৱ হয়। গতিকে সেইখিনি মই পাছত দেখুৱাম। আজিৰ ভিডিঅ'টোত মই ইমানখিনিয়ে দেখুৱালোঁ, আৰু তাৰ লগতে মই এটা কথা আপোনালোকক ক'ব বিচাৰিম যে এতিয়া চাওক, এটা পুলি যেতিয়া আমি যত্ন লওঁ, তাক প্ৰথমতে পুলিটো হোৱাৰ পৰা আমি তাক কিমান যত্ন ল'বলগীয়া হয়, সাৰ পানী দিবলগীয়া হয়, আৰু সেইখিনি দি সদায় তাৰ শুশ্ৰূষা কৰাৰ নিচিনা কথা। যেনেদৰে মানুহৰ শুশ্ৰূষা তাকো পুলিটোৰ যত্ন ল'ব লাগিব। যত্ন ল'লে লাহে লাহে সি বৃদ্ধি হ'ব, বৃদ্ধি হোৱাৰ পাছত তাত ফুল হ'ব, ফুলৰ পাছত ফল লাগিব, বা তেনেকুৱা ধৰণৰ কথা। গছপুলি এটা পুৰঠ হোৱালে বহুত সময় লাগি যায়, আৰু সিমানখিনি ধৈৰ্য আমি ধৰিব লাগিব, আৰু সেইখিনি ধৈৰ্য ধৰাৰ ফলতহে আমি ফলটো খাবলৈ পাওঁ বা ফুলখিনি আমি চাবলৈ পাওঁ। গতিকে মানুহৰ জীৱনটো ঠিক তেনেকুৱাই, যে আমি প্ৰতিটো কামতে আমি ধৈৰ্য ধৰিব লাগিব, কষ্ট কৰি যাব লাগিব, ধৈৰ্য ধৰি যাব লাগিব, আৰু ধৈৰ্যৰ ফল সদায় মিঠাই হয়, সেই কথাটো আপোনালোকে সকলোৱে জানেই। গতিকে ধৈৰ্য ধৰিব লাগিব, যত্ন ল'বলৈ কিন্তু এৰি দিলে নহ'ব। যদি আপুনি ধৈৰ্য হেৰুৱাই পেলাই যদি যত্ন ল'বলৈ এৰি দিয়ে, তেনেহ'লে সেই পুলিটো নষ্ট হৈ যাব। গতিকে যিমান পাৰে পুলিটোৰ যত্ন সৰুৰ পৰা যিদৰে লৈছে ঠিক সেইদৰে লৈ থাকক, সদায় লৈ থাকক। যেতিয়ালৈকে সি পূৰঠ নহয়, যেতিয়ালৈকে সি ফল ফুল নিদিয়ে, তেতিয়ালৈকে তাৰ যত্ন লৈয়ে থাকিব লাগিব, আৰু সিমানখিনি ধৈৰ্য আমাৰ থাকিবই লাগিব। কাৰণ আমি মানুহ যেতিয়া আমাৰ সিমানখিনি ধৈৰ্য থকাটো নিতান্তই প্ৰয়োজনীয় বুলি মই ভাবোঁ। গতিকে আজিৰ ভিডিঅ'টো চাই আপোনালোক কিমান উপকৃত হ'ল নাজানো, মই মোৰ মনৰ অনুভৱখিনি ব্যক্ত কৰিলোঁ, তাৰ লগতে মোৰ খেতিৰ প্ৰতি যি ইণ্টাৰেষ্ট সেইখিনি আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকেও এনেধৰণৰ উপায় অৱলম্বন কৰি কম ঠাই থাকিলেও আপোনালোকে কৰিবলৈ চেষ্টা কৰিব পাৰে। যিকোনো পুলি ৰুবচোন, ফুলেই হওক বা ফলেই হওক। ফুলৰ পুলিও দেখুৱাবলগীয়া আছে মোৰ, সেইখিনি মই পিছৰ ভিডিঅ'ত দেখুৱাম।
মই কেনেদৰে যত্ন লৈছোঁ আৰু সেইখিনি আপোনালোকক দেখুৱাবলৈ পালে খুবেই ভাল লাগিব মোৰ। গতিকে আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। গতিকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব, আৰু যিসকলে আজি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই।